এইটো মটন বিৰাট ধুনীয়া হৈছে ছাগলী আৰু খাবা আৰু এনেকৈ বনালে হ'ল এইটো মাংসটো অলপ ফ্ৰাই হৈ গ'ল এইটো মাংসটো ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ ইয়াক মই আৰু 2-3 মিনিটমান ফ্ৰাই কৰিম ভণ্টি কেক বনাব গুচি গ'ল তো এইটো মোক দায়িত্ব দি দিলে আকৌ মোৰ দায়িত্ব পৰি গ'ল আজি বনাব ভণ্টিয়ে মটন তাৰ কাৰণে এয়া লৈছে আধা কিলো ছাগলী মাংস এয়া সৰুকৈ অলপ দুটা পিঁয়াজ পিচি লৈছে পিহনাত এইটো লৈছে বিৰিয়ানী মছলা এইটো লৈছে আপোনাৰ মটন মছলা এইটো কাশ্মীৰী পাউডাৰ এইটো ধনিয়া এইটো জিৰা হালধি নিমখ আদা নহৰু আৰু এইখিনি দৈ এতিয়া এই মছলাখিনি দৈখিনিৰ লগত মিক্স কৰি পেলাই মাংসখিনি মেৰিনেট কৰিব আজি তাই বনাব আইটেমটো মই দেখাম এইখিনি মছলাখিনি দিছে দৈত এইখিনি মিক্স কৰিব এইখিনি মিক্স কৰিছে তাই তো এইখিনি মিক্স হৈ গ'ল এতিয়া ইয়াত দিব পিঁয়াজখিনি পিঁয়াজ ইয়াত অলপ দিয়া আছে পিছত আকৌ ফ্ৰাই কৰিব যেতিয়া তেতিয়া দিব তো মেৰিনেট কৰিবৰ কাৰণে অলপ দিছে আৰু এইখিনি ইয়াত মাংসত দি দিব তো এইখিনি তাই মিক্স কৰিছে এইখিনি ভালকৈ সানিব আৰু এইখিনি এতিয়া মিক্স কৰি 5-6 ঘণ্টামান ফ্ৰিজত ৰাখি থ'ম যিমানে বেছি টাইম ৰাখে সিমানে ভাল হয় খাবলৈ টেষ্ট হয় ইয়াত আপোনালোকে নেমু অলপো দিব পাৰে কিন্তু দৈখিনি এতিয়া অলপ আগতে ঘৰতে বনাইছিলে তো দৈত নেমু দিয়া আছে কাৰণে আমি ইয়াত নেমু দিয়া নাই আৰু যদি আপোনালোকে বজাৰৰ পৰা কিনি অনা দৈ হয় তেতিয়াহ'লে নেমু অকণ এড কৰি দিব বেছি নহয় 2-3 চামুচমান নেমু দি দিব আৰু মই ইয়াত এটা বস্তু দিবলৈ পাহৰি গ'লোঁ আপোনাৰ তেল অলপ দিব লাগিছিলে সেইটো চবতকৈ মেইন বস্তু হয় পাহৰি থাকিলোঁ তো সেইটো কাৰণে আকৌ এতিয়া এক্সট্ৰাকৈ দি দিছোঁ অলপ তেল দি পেলাই ভালকৈ সানি 3-4 ঘণ্টা 5 ঘণ্টামান ফ্ৰিজত মই ৰাখিম তাৰপিছত মই দেখাই আছোঁ এতিয়া আজি ভণ্টিয়ে মাংস বনাব আহি গ'ল এতিয়া কেৰাহীখন এখন গৰম হৈছে তাই এতিয়া চাগে দিব আৰু তেল দিছে তেলটো এনেও কমকৈ দিব কাৰণ মাংসত দি থোৱা আছে মেৰিনেট কৰোঁতে মাংসত তেল দিয়া আছে এতিয়া কেৰাহী গৰম হৈ গ'ল তাই দিছে তেজপাত লং ইলাচি ডাঙৰ ইলাচি লং ইলাচি দুটামান দিছে এয়া জালুক এইখিনি দিছে জলকীয়া কেঁচা জলকীয়া শুকান জলকীয়া দিছে এইটো গেছটো অলপ কমাই দিব লাগে এতিয়া পিঁয়াজখিনি দি দিলে ইয়াত তাই এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰিব ব্ৰাউন হোৱালৈকে 10-15 মিনিটমান ফ্ৰাই কৰিব গেছটো কমাই থৈছে পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত মই দেখাই আছোঁ আকৌ তো ভণ্টিৰ এইখিনি পিঁয়াজখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া তাই দিছে আদা নহৰু নহয় অকল নহৰু পেষ্ট এটা দিছে আদা অথনি দিয়া আছিলে বেছি আদা দিলে তিতা হৈ যায় সেইটো কাৰণে এতিয়া দিব মাংসখিনি ময়ে দি দিছোঁ এইখিনি মাংস এইখিনি মাংস দি দিছোঁ এতিয়া এইখিনি মিক্স কৰিব ভালকৈ তো এতিয়া মাংসখিনি তাই মিক্স কৰি আছে মিক্স হৈ গ'ল
তো তাই মাংসখিনি মিক্স কৰিলে মই অকণমান লৰাই দিছোঁ আৰু এইখিনি ঠিকে আছে। এইখিনি তাই অলপ টাইম এনেকৈ ৰাখি ঢাকি দিব, সিজিবৰ কাৰণে দিব আৰু মছলাখিনি মিক্স হ'ব, তেতিয়া ইয়াৰ পৰা তেলটো ওলাব। তাৰপিছত মই আকৌ দেখাই আছোঁ। আজি আকৌ হেতাখন ডাঙৰ আকৌ দেই, এইখন হেতা তাই বনাইছোঁ যে সেইটো কাৰণে হেতাখন ডাঙৰ। মই খালি এইখন লৰাবলৈ ভাল নাপাওঁ, এই এনেকুৱা লাগে। মোক সৰুখনেই চবতকৈ ভাল পাওঁ। তো এইখিনিতে ঢাকি থৈছিলে, সেইটো সিজিলে, সিজি পেলাই এয়া পানীটো ওলাই গৈছে, দেখিছে পানীটো ওলাই গৈছে। আকৌ মই আহি গ'লোঁ নিজৰ চাইজত, হেতা মোৰ হেতা আৰু এখন ভণ্টিৰ হেতা। মই এইখন দি লৰাই ভাল পাওঁ, সেইটো কাৰণে এইটো মই অলপ মিক্স কৰি দিম। তো এইখিনি হৈ গ'ল, মিক্স হৈ গ'ল ধুনীয়াকৈ, পানী ওলাই গ'ল। এতিয়া মোৰ লৰাই হৈ গ'ল, আহি গ'ল আমাৰ মাষ্টাৰ চেফ শাশ্বতী গোস্বামী, মোৰ ভণ্টি। তাই বিৰাট ধুনীয়া কেক বনায়। তাই কেকৰ অৰ্ডাৰ এটা আছিলে, মানে সেইটো কাৰণে অকণমান গৈছিলে, সেইটো কাৰণে মই অকণমান লৰাই দিলোঁ। তাই কেকটো বনাই আছিলে আৰু এইখিনি এতিয়া তাই গেছটো বহাই দিছে। গেছটো বহাই এইখিনি ফ্ৰাই কৰিব, এই পানীটো শুকাব দিব। তাৰপিছত মছলা চছলা কিবা কি দিব লাগে সেইখিনি কৰিব আৰু। এইটো মাংসটো অলপ ফ্ৰাই হৈ গ'ল। এইটো মাংসটো ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। ইয়াক মই আৰু 2-3 মিনিটমান ফ্ৰাই কৰিম। ভণ্টি কেক বনাব গুচি গ'ল, তো এইটো মোক দায়িত্ব দি দিলে, আকৌ মোৰ দায়িত্ব পৰি গ'ল। আকৌ ভণ্টি আহি গ'ল তাই লৰাবলৈ, তাই কেক বনাই হৈ গ'ল। তাৰপিছত তাইৰো আকৌ মোৰ নিচিনাকৈ এইটো ইয়াত আকৌ পানী ভৰাই লয় দেই। এইটো এনেকৈ পানী দিবলৈ বিৰাট ভাল। এইটো হয়ো, আপোনালোকে যেতিয়া কিহত দিব, গিলাচৰ পৰা দিব বা মগৰ পৰা দিব বা জাৰৰ পৰা দিব, তেনেকৈ দিয়ে ন। সেইটো কাৰণে তাতকৈ দিয়াতকৈ এই পানীটো যদি এনেকৈ দিয়ে, গোটেই কেৰাহীখনত লাগি যায়। এনেকুৱা বটল এটাত ফুটা কৰি ল'ব, পানী দিবলৈ বহুত ভাল হয়। তো লাগি যাওঁতে ভণ্টিৰ এইখিনি মাংস ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত এইখিনি মাংস এতিয়া আমি প্ৰেছাৰত দিম, মানে তাই দিব প্ৰেছাৰত, মানে ময়ো দিওঁ যে, সেইটো কাৰণে মোৰ আহি যায়। আজি ভিডিঅ'টোত অকণমান মানে কথাবিলাক বেলেগ বেলেগ হৈ আছে, সেইটো কাৰণে কোনো মাইণ্ড কৰিব নালাগে। তো মাংসখিনি ধুনীয়া ফ্ৰাই হৈ গ'ল। এইটো মই দেখাইছোঁ মাংস। তো এইখিনি ভণ্টিৰ হৈ গ'ল চব দি মেলি, সেইটো মই অকণ লৰাই দিছোঁ। আৰু এইখিনি এতিয়া তাই প্ৰেছাৰত দিব। প্ৰেছাৰত দি মোৰ মতেতো 3-4টামান চিটি দিব আৰু 3-4টা, তাতকৈতো দিব নালাগে। তো সিমানটোৱে দিব, তাৰপিছত মই দেখাই আছোঁ। তো এয়া ভণ্টিৰ মাংস বনাই হৈ গ'ল। এয়া মাংস তাই বনাইছে, এইটো বিৰাট ধুনীয়া হৈছে দেখাত। মই টেষ্ট কৰি চোৱা নাই বাৰু, তো সেইটো কাৰণে ভাল হৈছে নে নাই হোৱা মই সেইটো কমেণ্ট নকৰোঁ, কিন্তু দেখাত ধুনীয়া হৈছে। এইটো মটন হৈ গ'ল, ভণ্টিয়ে বনাইছিলে। এইটো একদম ধাচু হৈছে দেখাত, খালি মই টেষ্ট কৰা নাই কেনেকুৱা হৈছে, সেইটো মই নকওঁ। কিন্তু এনেই খাবলৈ ভালেই হয়, এনেকৈ বনালে ভাল, মানে বহুতেই ভাল হয়। এনেকৈ বনাই খাব আপোনালোকে।